ছাৰে নকয় বুলি। তাকেতো ক'লেনো কি হয় চাওকচোন। নকয় এতিয়া কি কৰিবি? সেইটোৱেতো বুজি পোৱা নাই ছাৰে নহয় কিয়? বোলে খেল আছে অ' চুচ, ডাঙৰ অংক, ডাঙৰ। কিহৰ ডাঙৰ অংক বা সেইটো? কিহৰ কথা ক'লে ছাৰ? কিবা ডাঙৰ অংকৰ কথা ক'লে যে আপুনি। অ' হলেদা অ' এইটো ৰিঙে হোৱা নাই, কোন হলিয়াই ফোন কৰিলে? ছয়তানীটো দেখিলে সি কেনেকে ওলাই গ'ল ছাৰ? আপোনাক যিটো সুধিছো সেইটো কথা কওক। কি? কিহৰ ডাঙৰ অংকৰ কথা কৈ আছিলে? কি হ'লে? কিয়? এ মিছা কৈছে ছাৰ, ফচিব যে। তোৰ পেটত কেইমহীয়া? এই কি ফটোৰ কথা কৈ আছে? এই যোৱা মুখত পানী মাৰি আহাগৈ, যোৱা, গেছ হ'ব পাৰে। যা 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 চব যা। দেখিছে কেনেকে মোক ফচাই থৈ গ'ল। এই অঁ ক'ত যায়? আছো। কি ডাঙৰ অংকৰ কথা কৈ আছিল কওকচোন। বিশ্বাস কৰক ছাৰ, মানুহক বিশ্বাস কৰিব নাপায়। এতিয়া আপুনি ইহঁতলৈকে চাওক, নিজৰ ভাই ভনী বুলি ভাবো। এতিয়া আমাৰ সন্মুখেদি ইহঁত এইফালে পলাই গৈছে চাওক। সিহঁতে মোক ফচাবলৈ, মোক ফচাই হাৰিব নোৱাৰিবি কিন্তু।